আজি আমি ইয়াত ৱেবছাইট এটা আৰম্ভ কৰিব লৈছোঁ, যিটোত আপোনালোকে ভাৰতবৰ্ষৰ ব্যৱসায়ী জগতৰ এটা নতুন প্ৰতিষ্ঠান হিচাপে আমি আৰম্ভ কৰিব লৈছোঁ। এই ৱেবছাইটটো, এই পৰ্টেলটোৱে যেনেকৈ আপোনাৰ ডাঙৰ ইণ্ডিয়া মাৰ্ট বা ট্ৰেড ইণ্ডিয়া আছে, তেনেকুৱাকৈ mbtsmart.com ই সকলো ব্যৱসায়ী বা আপোনাৰ এণ্টাৰপ্ৰেনিউৰ উদ্যোগী বা যুৱক যুৱতী নতুন যোনে ব্যৱসায় কৰিব বিচাৰিছে তেওঁলোকৰ প্ৰতিষ্ঠান আৰম্ভ কৰাৰ পৰা আদি কৰি নিয়োগৰ সুবিধালৈকে সকলো ব্যৱস্থা কৰাৰ এটা চলিউশ্যন আমি আৰম্ভ কৰিছোঁ। আৰু এইটো আজি গুৱাহাটীৰ পৰা গোটেই ভাৰতবৰ্ষত কালিৰ পৰা আৰম্ভ হ'ব। গোটেই ভাৰতবৰ্ষৰ সকলো ল'ৰা ছোৱালী, যুৱক যুৱতী, উদ্যোগী, মহিলা সকলোৱে আমাৰ অৰ্গেনাইজেশ্যনৰ সৈতে যিকোনো সুবিধা পাব, যাতে ব্যৱসায় কৰিলে MBTS বুলি ক'ব পাৰে। ইয়াত আমি ফাইনেন্স ৰিলেটেড হয়, আপোনাৰ লিগেল ৰিলেটেড হয়, একাউণ্টছৰ GST, টেক্সেশ্যন, মেচিনাৰিজ, ইণ্ডাষ্ট্ৰী ছেটআপ পৰা ব্যৱসায় কেনেকৈ কৰিব লাগে বা ব্যৱসায় কেনেকৈ অসুবিধা হৈছে, সেই অসুবিধা হোৱাত কি সহায় কৰিব পৰা যায়, সকলো ফালৰ পৰা আমি ইয়াত ইনফৰ্মেশ্যন দিম। আনকি ৱেবছাইট যিকোনো এটা বিল্ড কৰা, টিম এটা গঠন কৰা, মাৰ্কেটিঙৰ পৰা আদি কৰি সকলো আমি ইয়াত সহায় কৰিম। আমাৰ ইয়াৰ স্পেচিয়েলিটি হ'ল আমি মানুহক অকল তেওঁলোকক ইনফৰ্মেশ্যন দিয়াই নহয়, তাৰ উপৰিও আমি তেওঁলোকক গোটেই প্ৰতিষ্ঠানটো গঠন হোৱাটো আমি সহায় কৰোঁ। আমাৰ মেইন উদ্দেশ্য এইটোৱেই, যাতে যি আমি অসুবিধা, সময় নষ্ট হৈছিলে, বহুত কষ্ট হয়, সেই কষ্টবোৰ যাতে লাঘৱ হয় আৰু তাৰ ঠাইত যাতে অতি কমৰ ভিতৰতে আপুনি টকা পইচা বেছি খৰচ নোহোৱাকৈ যাতে অতি কম সময়তে প্ৰতিষ্ঠান এটা আৰম্ভ কৰিব পাৰে, সেইটোৱে আমি বিচাৰি পেলাই আজি mbtsmart.com এই ৱেবছাইটটো আমি আৰম্ভ কৰিছোঁ। এতিয়া ছমাহৰ আগতে অৰ্গেনাইজেশ্যনটো আৰম্ভ হৈছে, কিন্তু আজিৰ পৰা অল অভাৰ ইণ্ডিয়া আমি আৰম্ভ কৰিবলৈ লৈছোঁ। এইটোৱে আমাৰ উদ্দেশ্য আছিলে। আজি আমাৰ ওচৰত আছে লঘু উদ্যোগ ভাৰতীৰ প্ৰেচিডেণ্ট নৰ্থ ইষ্টৰ হৰিলাল আগৰৱাল ছাৰ। তেখেতক গোলাম গামোচা এখন ধৰি জনাইছোঁ। তেখেত এজন ব্যৱসায়ী জগতৰ বিশিষ্ট ব্যক্তি আৰু তেখেতৰো মোৰ এই কাৰ্যত বহুত সহায় সুবিধা আছিলে। আমাক MSCB, DIC, আনকি FSI আৰু আমাৰ বহুত অফিচে তেখেতসকলেও সহায় কৰিছে এইটো গঠন হোৱাত। আজি ছাৰ উপস্থিত আছে আৰু ছাৰো দুই আশা ক'ব। নমস্কাৰ। বাতি যি সংস্থা আছে এইটো এছ'চিয়েশ্যন অফ স্মল স্কেল ইণ্ডাষ্ট্ৰিজ অল অভাৰ ইণ্ডিয়া। আমাৰ পুৰা দেশত মোৰ দেন 400 ডিষ্ট্ৰিক্টত আছে। আউট অফ 600 ডিষ্ট্ৰিক্ট উই হেভ গট ব্ৰাঞ্চ ইন মোৰ দেন 400। ইয়াত নৰ্থ ইষ্টত এতিয়া আমি আজি 3 বছৰ পৰা কাম কৰি আছোঁ। মই নৰ্থ ইষ্টৰ প্ৰেচিডেণ্ট আছোঁ। আমাৰ কি কাম আছে? মই ব্যৱসায়ী, এখেতে ব্যৱসায়ী চব। আমি ব্যৱসায়ীবিলাকক কেনেকৈ আগবঢ়াব পাৰোঁ, আমাৰ অসমত বা নৰ্থ ইষ্টত সৰু সুৰা ইণ্ডাষ্ট্ৰি কৰা মানুহ বা ব্যৱসায় কৰা মানুহ এই বিষয়ে একো নাজানে। আমাৰ কাম আছে যে কেনেকৈ ইহঁতক আমি হেল্প কৰিম। আমি নিজা কামৰ পৰা হাত লৈ অলপ সময় ওলাই আমি চেষ্টা কৰিছোঁ যে হাউ উই কেন হেল্প দেম। তো আমি চেমিনাৰ কৰি আছোঁ, এক্সিবিশ্যন কৰি আছোঁ। যেনেকৈ আজি কাষত এটা গামোচা, মই তাতো আছিলোঁ, গামোচা এক্সিবিশ্যন হৈ আছে। কিয় কৰি আছোঁ? যে মানুহবিলাকে আহক, দুজনৰ বেনিফিট, পাব্লিকৰ বেনিফিট হ'ল যিহেতু গামোচা এটা জেগাত পাই আছে, 100 টকীয়াও আছে, 200 টকীয়াও আছে। ছেকেণ্ডলি, আমাৰ যিহঁতে গামোচা বনাই আছে ইহঁতক এটা মাৰ্কেট আমি দি আছোঁ। আমি আগত মণিৰাম দেৱানত, তেজপুৰত, বেলেগ বেলেগ জেগাত এক্সিবিশ্যন কৰিছোঁ ইহঁতৰ প্ৰডাক্টটো মানে সেইটো কৰিবৰ কাৰণে যে তুমি তোমাৰ প্ৰডাক্টটো লৈ আনা, এক্সিবিট কৰা। এণ্ড গভৰ্ণমেণ্ট অফ ইণ্ডিয়া তেখেতে কৈছিলে MSME তেখেতৰ থ্ৰু প্লাছ গভৰ্ণমেণ্ট অফ আছাম ডাইৰেক্টৰ অফ ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টে আমাক পুৰা মানে হেল্প কৰি আছে। তো আমি কৈছোঁ, তেখেতে আমাক পুৰা হেল্প কৰি আছে। আৰু এই হেল্পে আমি চবক যিমান সৰু সুৰা ইণ্ডাষ্ট্ৰি কৰিব বিজনেছ কৰিব বিচাৰিছে আমি সিহঁতক সেইটো কৰিছোঁ। তো আমি টকা পইচাটো আমি দিব নোৱাৰোঁ। আমিতো নিজে ব্যৱসায়, আমি ক'ৰ পৰা টকা পইচা দিম। বাট আমি প্ৰথম কথা হ'ল আমি ইহঁতৰ পৰা ইনফৰ্মেশ্যন লৈছোঁ। চৰকাৰে
চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা অসম গভৰ্ণমেণ্টে আমাক কৈছে যে আমি এইটো দিম, সেইটো আমি খবৰটো ডিচিমিনেট মানে চবক বিলাই দিব খুজিছোঁ। এইটো প্লেটফৰ্ম হৈ গ'ল, এইটো প্লেটফৰ্ম দি আমি বিলাই আছোঁ। এনেকুৱা বেলেগ বেলেগ মিটিং কৰি আমি আমাৰ ইনফৰমেশ্যন চবক বিলাই আছোঁ। প্ৰথম কথা